সেয়া বৰ্তমান জজ আহি গৈছে লাষ্ট শ্বট বুলি কোৱা কাৰণে হিৰোইনীৰ অ'কে অ'কে হে বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি যাব ওলাইছোঁ ওদালগুৰি প্ৰথমবাৰ দেই এদিন টংলালৈকে গৈছিলোঁ আপুনি মোৰ আগৰ ব্লগবিলাক চালে গম পাব আৰু আজি ওদালগুৰিলৈকে যাব ওলাইছোঁ কিহৰ কাৰণে যাব ওলাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তো ভিডিঅ'টো স্কিপ নকৰা কৰি চাই থাকক ট্ৰেইন ইজ কামিং মানে এয়া ট্ৰেইন আহি পাল আমাৰ ট্ৰেইন আহি গ'ল এতিয়া আমি নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া জংচনলৈকে যাব লাগে আমাৰ টিকেট চিকেট চব কৰি দিছে মৃদুলে না আজি ফাৰ্ষ্ট টাইম না মজা লাগি আছে যা 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 ৰাজু যা এতিয়া ৰাজু হাগিব চাওক ৰাজু কেনেকৈ হাগে লাইভ দেখাব লাইভ দেখাম নেকি আজি ওদালগুৰিত আপোনাৰ কাৰণে বোলে আমি বৰ্তমান ক'ত পালোঁ আমি ৰঙিয়া পালোঁ আৰু আমি যাম ক'ত কি জেগা আছিল ওদালগুৰি ওদালগুৰি যাম আমি আপি চাম লগতে আৰু পাৰ্টি খাম এইখন ট্ৰেইনত আমি যাম এতিয়া 3:30 ট্ৰেইন আছে আগত আমি ট্ৰেইনৰ টিকেট কাটোঁ তাৰপিছত কাটি আহি কিনে ক'ৰবাত কিবা খাওঁ তাৰপিছত আমি যাওঁ মানেনো কি মৃদুল মানেনো কি মানে আমি আহিছোঁ ওদালগুৰিত আজি খাম মৃদুলৰ মাথা না পুৰা ওচৰত আহিলে একে নেমু টেঙাৰ মাথা নিচিনা দেখা পাই জানি ন নিজৰে ঔটেঙাৰ মাথা বিলাতী চালাটা ক'ত এই আমাৰ বিলাতী চালা চকলেট বয় নেকি কফি বয় এয়া আমি আহি পালোঁ ওদালগুৰি আহি পালোঁ আমি ওদালগুৰি মানে মজা বুজিছে না একদম মজা লাগছে মানে লুক এট মজা এই চিৰিৰ ওপৰেদি পাৰ হ'ব লাগিব আৰু আমাৰ মৃদুলে ব্লগ বনাই কিন্তু ব্লগগিলা জীৱনতো আপলোড নিদিয়ে মৃদুল কিহৰ কাৰণে মই ব্লগ বনাওঁ কিন্তু ব্লগবিলাক এডিটিং কৰি চাওঁ মই নিজৰ পৰা মই নিজে বুজি নাপাওঁ বেলেগে কি বুজি পাব এইটো কথা কেনেকৈ বহুতে বুজি পোৱা নাই সেইকাৰণে আমি ব্লগে আপলোড নিদিওঁ এতিয়া আমি বৰ্তমান আকাশৰ ওপৰত আছোঁ মাটিৰ আকাশৰ ওপৰত নহয় মাটিৰ ওপৰত আকাশৰ তলত একদম মাজতে আৰু কি মাজতে দিছ ইজ ওদালগুৰি মানে হিৰো হোৱা কথা আছিল ময়ে পিছত মৃদুল অহাৰ কাৰণে মোক হিৰোটো কেঞ্চেল কৰি এখন মৃদুলক দি দিলোঁ জয়ন্তদা ল'ব আহিছে একদম পিক আপ কৰিব আহিছে কাৰণ আমি ফাৰ্ষ্ট টাইম জয়ন্তদাৰ ইয়াতে আহিছোঁ ওদালগুৰিয়ে ফাৰ্ষ্ট টাইম আহি পাইছোঁ ভাল লাগিল লগ পাই ভাল লাগিলে খোজকাঢ়ি যাই আছোঁ ডান্সৰ স্কুলত কি যে কৰিম যোৱাকালি আছিলোঁ গোৱালপাৰাত ৰাতিপুৱা আৰু আজি আমি বৰ্তমান ৰাতিপুৱা আহি পালোঁ ওদালগুৰি মানে কালি আহি পাইছোঁ কালি আহি কিনে ইয়াতে থাকিলোঁ তাৰপিছত এতিয়া আমি ৰাতি ৰিহাৰ্চেল কৰিছোঁ ৰাতি ৰিহাৰ্চেল কৰি কিনে ঘৰত থাকিলোঁ জয়ন্তদা ঘৰত তাৰপৰা এতিয়া আমি আৰু ৰাতিপুৱা খাই লৈ কিনে এতিয়া স্কুলত যাই আছোঁ আজি আমি অলপমান শ্বপিং মলত আহিলোঁ বিশালত কিহৰ কাৰণে আহিছোঁ আমি কিবা ড্ৰেছ না শ্বুটিঙৰ কাৰণে আমাৰ পেন চাইছিল ত' এওঁলোক আজি আমি পেন লৈ ল'লোঁ শ্বুটিঙৰ কাৰণে আৰু ৰাজু ৰাজু কি লৈ আছে চানা পুৰা যেন শ্বপিং কৰিব আহিছে কিন্তু কিচ্ছুই নাই এখানে পেন লৈছে কিন্তু বুজিছা পুৰা লেভেল ফালি আছে আৰু ল'ম নহয় আৰু কিন্তু নলয় কিন্তু বুজিছা ল'ম বুলি কৈছে কিন্তু নহয় মোৰহে ব্লগ ৰাজুক দেখাই কি হ'ব এই আছা বাইদেউজন ঊলৰ কিবা বনাই আছে বাকী চব গল্প চল্প কৰি থাকে কিন্তু এও গল্প কৰি আছে কিন্তু হাতৰ কাম বঢ়িয়াকৈ কৰি কেনে কি কৰি আছে আৰু ইয়াতে ক্লাছ বৰ্তমান লাইন আজি নাই আমি ৰিহাৰ্চেল কৰিবই পৰা নাই সো হেল্ল' গাইজ সেয়া আমি আজি শ্বুটিঙত যাব ওলাই গ'লোঁ আজি হ'ব আমাৰ শ্বুটিং
এতিয়া ছোৱালীবিলাক পূৰা বেগ চেগ লৈ ওলাইছে, কিন্তু মৃদুলে বেগ লৈ ওলোৱা নাই। মৃদুলৰ বেগটো এৰি থৈ আহিছে। লেভেলটো পূৰা গৈ আছে। অলপ পিছত ল'ব আহিব মৃদুলে বেগ ল'বৰ কাৰণে। এয়া বহুত দূৰৰ দূৰৰ পৰা হায়াৰ হৈ আহিছে ডান্সাৰবিলাক। য়েছ, লেটছ গো, লেটছ গো। ৰেডি ফৰ শ্বুটিং, লেটছ গো। আমি কৰিবলৈ ওলাইছোঁ যাত্ৰা। আইচবিলাক হৈছে চব লোক খাতৰা। আজি বাঢ়িছে গৰমৰ মাত্ৰা। নিকুলে একদম দেখাটো দেখা পাই গম পোৱা যায় ই যে বহুত লেতেৰা। বৰ্তমান আমি আছোঁ বিশালৰ সন্মুখত আৰু অলপ পিছত হ'ব শ্বুটিং। এই ছোৱালীটাৰ আগত নাচপা কৈ আছে মোক, কি মোৰ মন যাব নেকি কথা কওঁ? 3 বছৰ আগতে ইয়াৰ লগত কাজিয়া কৰিছিলোঁ মই, এখন তাৰ আগত মই নাচিম নেকি? হেল্ল' গাইজ, ফাইনেলি আমি একদম গোৱালপাৰাৰ পৰা ওদালগুৰিলৈকে শ্বুট কৰিব আহিছোঁ। আৰু এই উৎপলৰ গান, এই বহুত ধুনীয়া গান গাইছে। ফাৰ্ষ্ট টাইম আমি গ্ৰুপটোৱে ভিডিঅ' শ্বুটৰ কাৰণে আহি গ'লোঁ। আৰু বৰ্তমান আছোঁ আমি মাৰ্কেট অফ দ্য বিশাল। হিৰ'ইনী আহি গ'ল, অলপ পিছত শ্বুটিং ষ্টাৰ্ট হ'ব। হা, শ্বুটিং ষ্টাৰ্ট হৈ গ'ল জয়ন্তদাৰ। মৃদুল, আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গৈছে বৰ্তমান। শ্বুটিং ষ্টাৰ্ট হৈ আছে। এই কি ধুনীয়া শ্বুটিং, মানে ধুনীয়া এক্টিং কৰে। ফুটবলৰ বোলে আজি বেয়া জাল্লা লাগি আছে বোলে, বহুত দিনৰ মূৰত এই অৱস্থা। একো নাই, What a smile. বৰ্তমান মেকআপ হৈ আছে। এয়া হৈছে ওদালগুৰি টাউন। এইখন ওদালগুৰি টাউনেতো না? এতিয়া বৰ্তমান আমাৰ এঠাইত শ্বুটিং হৈ গ'ল আৰু আমি এতিয়া যাই আছোঁ বেলেগ এটা নতুন লোকেশ্যনত। চাহ কি মজা জেগা। ছোৱালীবিলাক শ্বুটিং কৰিব আহি কিনে ভিডিঅ' বনাই আছে এনে। সেয়া আমি নেক্সট লোকেশ্যন আহি পালোঁ, D-Mart আৰু চব ড্ৰেছ চেঞ্জ। ছোৱালীবিলাক পুৰা ৰেডি হৈ গৈছে শ্বুট। এইটো ভিডিঅ'। ড্ৰেছ চেঞ্জ হৈ গ'ল আমাৰ একদম পুৰা। এই আমাৰ পুৰা বেগ চেগিলা চব পুৰা গাড়ীত দি দিছোঁ আমি। পুৰা ফুচকা খাল নেকি? হয়, খালোঁ। কেনেকুৱা লাগছে? ভাল লাগছে দিয়ক। মজা লাগছে না? মজা। বল কেনেকুৱা লাগছে ড্ৰেছ এইবাৰ? মজা, বঢ়িয়া। ফাটাফাটি এইটো ডিছকাশ্যন চলি আছে। এবাৰ নেক্সট শ্বুট হ'ব আমাৰ। আমি এতিয়া নেক্সট শ্বুটিঙত যাই আছোঁ। এয়া উৎপল জয়ন্তদা, কেনেকুৱা লাগি আছে? মজা, ইয়। এটা ডেঞ্জাৰ ভিডিঅ' আহি আছে কিন্তু দেই, এটা চাবি আৰু মানে অফিচিয়েল চেনেলৰ মই লিংকটো দি দিম না ডিছক্ৰিপশ্যনত। ফাটাফাটি হ'ব এইটো, ফাটাফাটি। হিট হ'ব লাগিব কিন্তু। ডাইৰেকশ্যন, এক্টৰ চব কৰি আছে বৰ্তমান জয়ন্ত দাই। আৰু টেনশ্যন নাই, আমি হৈছোঁ 60।
हम लोग नए शूट के लिए रेडी हो गया, सब लोग ड्रेस पहन लिया और ये हीरोइन भी आ गया। सबरे पिछे पिछे गई आছোঁ আমি শ্বুটিং কৰিবলৈ। এতিয়া আমি নেক্সট শ্বট ল'ম। এতিয়া এয়া হৈছে বাইদেউ। বাইদেউ আপোনাৰ নামটো কৈ দিয়ক একবাৰ। My name is Monalisa Hajwari and then मैं बंगाईगांव से हूँ। बंगाईगांव से है और ये बहुत फेमस एक्ट्रेस है मतलब इधर का। नेक्स्ट शूट হ'ব ইয়াতে আমাৰ ৰেডি হৈ আছে। চলি মাখাৰ অৱস্থা বহুত বেয়া। চলি মাখাৰ অৱস্থাটো বেয়া বেয়া আৰু এইটো কাইছা এইটো কাই ক'ত বহি আছে চাচোন। ইয়াৰ অৱস্থা বেয়া হৈ গৈছে। মেকআপ হৈ আছে। मारब आइल बरसीत काकरा लगसे माछ नालागि केने यूनिक स्टाइल। सब रेडी हो गए बच्चे लोग, सबका एनर्जी थोड़ा सा ख़त्म हो गया। ये हीरोइन इज कमिंग কিন্তু অলপ কিবা तारो अवस्था बहुत बेया जेन लगी আছে কাৰণ ৰাতিৰ পৰা খুব খাওয়া বনাই सबरे अवस्था काहि बाटी हो गई। यार अवस्था बहुत बेया जेन लगी एकदम। अवस्था बेया नेকি एकदम? भूख लगी है। 4 बजे को आया, कुछ भी नहीं खाया। अभी इधर आके भी कुछ नहीं मिला ऐसा खाने के लिए, टाइम भी नहीं मिला। कोई बात नहीं, मेहनत का फल मीठा होता है। अभी ये खत्म होने के बाद खाएगा। बोल रहा है कि ये ख़त्म होने के बाद खाएगा। अभी ये खत्म होने का उसके बाद उसकी खाएगा। सुबह का खाएगा, शाम का, फिर डिनर का भी खाएगा। 3 टाइम का। এতিয়া হিৰো আৰু হিৰোইনৰ লাষ্ট বোধ এইটো চিন আৰু আজিৰ শ্বুটিং চাই মানে শেষ হ'বই আৰু আজিৰ দিনটোৰ কাৰণে। আমাৰ আৰু অলপমান আছে ডান্সৰ। হিৰোইনৰ প্ৰেম এইজন আমাৰ ছাৰ বৰ্তমান শিকাই আছে, কোৰিঅগ্ৰাফি কৰি আছে, কুশলে ইউজ কৰি আছে। सारे हिरो हो डायरेक्टर हो सब हो और डांसो शिकाई আছে सब এয়া বৰ্তমান জজ আহি গৈছে লাষ্ট শ্বট বুলি কোৱা কাৰণে হিৰোইনৰ। ওকে ওকে we all are waiting, let's go। ऐसा शूटिंग करते करते माছ पाई गल। माছ माছ এইটো মাছ কি মাছ? এইটো গাহৰি মাছ। নতুন মাছৰ নাম শুনা পালো, গাহৰি মাছ। 5 6 7 গো মজা আইছে কিন্তু এবাৰ ইয়ে শ্বুটিং চোৱা মানুহ দেখা পাইছোঁ মই ইমান শ্বুটিঙত বেৰাইছোঁ কিন্তু এনেকুৱাকৈ খাৰা হৈ কিনে শ্বুটিং চোৱা মানুহ দেখা পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম এনেকৈ থিয় হৈ থাকি কিনে শ্বুটিং চোৱা মানুহ দেখা পালোঁ। মই বহুত আনন্দিত। কিমান দূৰৰ পৰা আহিছে জানা? বিজনীৰ পৰা শ্বুটিং চাব আহিছে। টংলা এই ওদালগুৰি ক'তবা বেলেগৰ, হৈছে গুৱাহাটীৰ কোকৰাঝাৰ বঙাইগাঁও। কিমান দূৰৰ পৰা শ্বুটিং চাব আহিছে ইয়াতে গম পা। আৰু সেইটো চাইনাৰ পৰা আহিছে সেইটো চি ইজ ফ্ৰম চাইনা পৰা শ্বুটিং চাব মানুহ হৈছে। তো আমি লগ আজি ছেকেণ্ড ডে শ্বুটিঙৰ কাৰণে ৰেডি হৈ গ'লোঁ। আমিয়ে লাষ্টত 3জন আছোঁ, অপু মই আৰু মৃদুল, বাকী চব গিছে। ছেকেণ্ড ডে শ্বুটিঙৰ কাৰণে জয়ন্ত দাদা পূৰা ৰেডি হৈছে, হিৰো পূৰা ৰেডি একদম। কাই পায় আৰু আমাৰ দাদা অৱস্থা যদিও কালি বেয়া আছিল, আজি পূৰা ভাল হৈ গৈছে। আজি পূৰা ভাল নে? হেৰাই গৈছে এই হিৰো, নেক্সট হিৰো। চব কেমেৰা চেমেৰা চব ৰেডি হৈ গ'ল।
আমাৰ অলপ টাইম শ্বৰ্ট হৈ গ'ল অৱস্থা কাহিল আমি এখনলৈকে একো নাখোৱাকৈ শ্বৰ্ট কৰি আছোঁ বঢ়িয়াকৈ আৰু এটা শ্বৰ্ট আছে ইয়াৰ অলপমান শ্বৰ্ট হৈ গ'ল এতিয়া আমি খাবলৈ যাম বঢ়িয়াকৈ শ্বুটিঙৰ ছেকেণ্ড দিনৰ খানা আৰম্ভ হৈ গ'ল সেয়া আৰু আজি ছেকেণ্ড দিনৰ খানা বঢ়িয়াকৈ খানা খাই আছে চলিগিলা ৰুটি আৰু অলপ পিছত এনাৰ্জি দি নাচপাই লাগিব তো হেল্ল' গাইজ আমি লগ আহি পাইলোঁ এখন নতুন জেগাত আৰু অলপ পিছতে এতিয়া আমি শ্বুটিং কৰিব চাৱাগিলা ড্ৰেছ থেৰেছ পিন্ধি ৰেডি হৈছে এনেকৈ কৰিব চাৱাগিলা ড্ৰেছ পিন্ধি ৰেডি হৈছে কেমেৰামেনহে আহি নাই পাই আৰু এই চাওঁ মাখা কিবা আলোচনা কৰি আছে উমিহে জানে আৰু এটা ড্ৰেছ চেঞ্জ কৰিলোঁ যোৱাকালি ড্ৰেছটো আৰু এবাৰ পিন্ধিলোঁ আমি আহিলোঁ তাৰপিছত এইবাৰ এইটো লাষ্ট চিন আৰু ইয়াতে লাষ্ট আৰু মানে এইটো ড্ৰেছে লাষ্ট হ'ব এতিয়া বঢ়িয়াকৈ বাকী চব ৰেডি হৈ গৈছে এয়া বাবু মাখা ভালকৈ মজা মজা আৰু হয়তো কিবা এটা শ্বৰ্ট ল'ব পাৰে এটা দুটা বাকী চব চেঞ্জ হৈ গ'ল এতিয়া বৰ্তমান থালমেনৰ কি আছিল থামনেলৰ কাৰণে ভিডিঅ' শ্বুট হ'ব একবাৰ কৈ দে পেক আপ কৈ দে একবাৰ আৰু আজি ইয়াৰ বাৰ্থডে হয় আজি আমাৰ জয়ন্তদাৰ বাৰ্থডে হয় হেপী বাৰ্থডে আপোনাক থেংক ইউ ছ' মাছ আজি এটা ডাঙৰ পাৰ্টি হ'ব ওদালগুৰিৰ চবতকৈ ডাঙৰ পাৰ্টিটো পুৰা পাৰ্টি কেনেকুৱা লাগিল শ্বুটিং জয়ন্তদা বহুত ভাল লাগিলে আৰু লগতে মোৰ আজি জন্মদিন আছিলে খুব ভাল লাগিল জন্মদিনত শ্বুটিং কৰিব পাই জন্মদিনত শ্বুটিং হৈছে আৰু মই নিজেও গম পোৱা নাছিলোঁ যে আজি মোৰ বাৰ্থডে পাহৰি আছিলোঁ তেতিয়া শ্বুটিঙৰ মাজত বহুত ব্যস্ততা হৈ আছিলোঁ আৰু বাকী ভাল লাগিলে জন্মদিন আছিলে প্লাছ শ্বুটিংটো খুব ভালকৈ গ'ল আমাৰ আৰু গোটেই টিমটো মানে ফুল ছাপোৰ্ট পাইছোঁ আৰু প্লাছ ভাল এটা কোম্পানী দিছে সেইটো কাৰণে আমি অলপ আৰু কামটো ভালকৈ কৰি যাব পাৰিলোঁ বাছ এইখিনি আৰু সোনকালে ভিডিঅ'টো আহি আছে একদম সোনকালে চবে ভিডিঅ'বিলাক চাব আৰু এইটো যিটো শ্বেয়াৰ কৰিব এইটো যিটো ভিডিঅ' আহিব এইটো ভিডিঅ'ৰ যিটো মানে ট্ৰেইলাৰটো হ'ব এইটো মই দি দিম আৰু চবতে এটা মেইন কথা কি মোক ইনষ্টাগ্ৰাম ফ'ল' কৰিব Draken969 আৰু যদি ফ'ল' কৰে আপোনালোকে ভিডিঅ'গিলা নাপাই যাব আৰু নাপাইবা ফাইনেলি গাইছ আমি কি কৰোঁ আমাৰ যোৱাকালি শ্বুটিং শেষ হৈ গ'ল আৰু আজি ৰাতিপুৱা আমি ঘৰলৈ যাব ওলালোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো চাব কেনেকুৱা লাগিছে আৰু মানে আমাৰ বিহাইণ্ড দ্য চিনবিলাক কেনেকুৱা লাগিছে চব বস্তু চাই কেনে জনাব আৰু চবে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাব চ' বাই